হেল্ল' বন্ধুসকল, আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ পৃথিৱীত কেৱল 25 জন এনেকুৱা মানুহ চিনি পোৱা গৈছে যিকেইজন হাইপাৰ্থি মেচিয়াৰ অন্তৰ্গত। সাধাৰণতে আমি জীৱনত ঘটা বহুতো ঘটনা পাহৰি যাওঁ। 20-30 বছৰৰ ল'ৰা নাইবা ছোৱালী এজনীয়ে 10 বছৰত হোৱা ঘটনা নাইবা বেলেগ ঘটনা মনত কৰিব নোৱাৰে, কিন্তু যিকেইজন ইয়াৰ অন্তৰ্গত সিহঁতে সিহঁতৰ জীৱনত কি হৈছিল একো পাহৰি নাযায়, সকলোবোৰ ভালদৰে মনত ৰাখে। আৰু আজিলৈ পৃথিৱীত কেৱল এনেকুৱা 25 জনহে মানুহ বিচাৰি পোৱা গৈছে। বহুতো খাদ্যত ব্যৱহাৰ কৰা কেশৰ, যিটো বহুতো গুটখাত ব্যৱহাৰ কৰে, কিন্তু আপুনি জানেনে সেই কেশৰ পৃথিৱীৰ আটাইতকৈ দামী মছলা হয়। ইয়াৰ দাম 1 কেজিত প্ৰায় 1 লাখৰ পৰা 2 লাখ হয়। কুকুৰবিলাকৰ নিজৰ মালিকৰ প্ৰতি থকা মৰম বেলেগ কোনো জন্তুৰ হ'ব নোৱাৰে। আপুনি যদি সিহঁতক গুৰুত্ব নিদিয়ে, সিহঁতে দুখী হৈ যায় নাইবা সিহঁতে দুখী হোৱাৰ এক্টিং কৰে। কিন্তু আপুনি জানেনে, যদি আপুনি কুকুৰ এটাক 10 কিলোমিটাৰ আঁতৰতো এৰি থৈ আহে, তেতিয়াও সি আপুনি ক'ত থাকে গম পায়। কুকুৰবোৰে সাধাৰণতে নিজৰ মালিকৰ গোন্ধ 20 কিলোমিটাৰ দূৰৰ পৰা চেঞ্জ কৰিব পাৰে। মানে 20 কিলোমিটাৰ দূৰৰ পৰাই সিহঁতে গোন্ধৰে আপোনালোকক বিচাৰি উলিয়াব পাৰে। আপোনালোকে নিশ্চয় ব্লেক হোলৰ কথা শুনিছে, যিয়ে কিছু সময়ত এখন গেলেক্সি শেষ কৰিব পাৰে। যদি কিবা প্ৰকাৰে 1100 ডেচিবেল শক্তি সৃষ্টি কৰিব পাৰে, তেন্তে ই এনেকুৱা মাধ্যাকৰ্ষণ বলৰ সৃষ্টি কৰিব যাৰ ফলত ব্লেক হোলৰ সৃষ্টি হ'ব আৰু যাৰ ফলত আমাৰ গেলেক্সিখনক কিছু সময়তে তাৰ পিনে টানি ল'ব। আজিলৈ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা আটাইতকৈ বেছি শক্তিৰ শব্দ 1883 চনত সৃষ্টি হৈছিল। ক্ৰাকাটোৱা জ্বলামুখী যেতিয়া বিস্ফোৰণ হৈছিল, তেতিয়া ই 180 ডেচিবেল শক্তিৰ সৃষ্টি কৰিছিল, যাৰ শব্দ 3000 মাইল অৰ্থাৎ 5000 কিলোমিটাৰলৈ শুনা পোৱা গৈছিল। আপুনি জানেনে আজিলৈ মানুহে বনোৱা আটাইতকৈ দ্ৰুতগতিৰ বস্তুটো কি? বিজ্ঞানে আজিলৈ পোহৰৰ গতিৰ মাত্ৰ 0.064% অতিক্ৰম কৰিব পাৰিছে, যাৰ নাম হৈছে দ্য পাৰ্কাৰ ছ'লাৰ প্ৰ'ব, যাৰ গতিবেগ হৈছে 192.2 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত অৰ্থাৎ 6,90,000 কিলোমিটাৰ প্ৰতি ঘণ্টাত। ই শব্দতকৈ 500 গুণ বেছি গতিত যাব পাৰে। আপুনি জিৰ' গ্ৰেভিটিত মানুহবোৰ কেনেকৈ থাকে চিনেমাবোৰত নিশ্চয় দেখিছে, কিন্তু আপুনি ৰিয়েলত জিৰ' গ্ৰেভিটিত মানুহবোৰে কেনেকুৱাকৈ থাকে দেখিছেনে? যিয়ে দেখা নাই, আজি তেওঁলোকৰ বাবে এই ভিডিঅ' ক্লিপটো আনিছোঁ, চাওক। ভিডিঅ'টো চাই আপোনালোকৰ এনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব মন গৈছেনে কমেণ্ট কৰি ক'বচোন। মেক্সিকোত এটা এনেকুৱা ঠাই আছে যাক জ'ন অফ চাইলেন্স বুলি কয়, আৰু এই ঠাইখিনি বহুত ৰহস্যৰে ভৰা, কিয়নো এই ঠাইখিনিত বহুতো অদ্ভুত বস্তু দেখা পোৱাৰ ৰেকৰ্ড আছে, যেনে UFO। আৰু তাতকৈ ৰহস্যৰ কথা এইটো যে এই ঠাইখিনিত কম্পাছে যি টি আচৰণ কৰে, লগতে এই ঠাইখিনিত কোনো ঘড়ীয়ে কাম নিদিয়ে, যাৰ ৰহস্য আজিলৈ কোনোৱে নাজানে। মোৰ আগৰ ভিডিঅ'ত এবাৰ চিনচেনৰ সঁচা কাহিনীৰ বিষয়ে কৈছিলোঁ, কিন্তু আপোনালোকে জানেনে ডৰিমনত থকা নবিতাৰ সঁচা কাহিনী? জাপানত সঁচাকৈ নবিতা নামৰ 9 বছৰীয়া ল'ৰা এটা আছিল, যাৰ স্কিনজোফ্ৰেনিয়া নামৰ ব্ৰেইনৰ ৰোগ এটা আছিল। ই এটা এনেকুৱা ৰোগ হয় য'ত মানুহজনে তাৰ নিজে বনোৱা বেলেগ এখন পৃথিৱীক বিশ্বাস কৰে। তাত থকা যিমানে টান নহওক কিয়, তাক ব্ৰেইনটোৱে তাৰ পৰা কেতিয়াও ওলাব নিদিয়ে। এই ৰোগটোৰ বাবে সি নিজে তাৰ চিন্তাৰ পৃথিৱীত ডৰিমনক চিন্তা কৰিছিল, আৰু আনকি সি তাৰ লগত কথাও পাতিছিল। মানুহবোৰে তাকে দেখি তাক চবে হাঁহিছিল। অৱশেষত সি মনৰ কষ্ট সহ্য কৰিব নোৱাৰি ছুইচাইড কৰিছিল। এইটোৱে হৈছে প্ৰায়ভাগৰ প্ৰিয় কাৰ্টুন ডৰিমনৰ সঁচা কাহিনী।
আমাৰ ভাৰতত পূজা নাইবা বিভিন্ন উৎসৱত জেলেপি মিঠাই বহুত পৰিমাণত পায়। বহুত কম সংখ্যক মানুহ এনেকুৱা আছে যিয়ে এই মিঠাইবিধক বেয়া পায়। কিন্তু আপুনি জানেনে, আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাই কোনো বেলেগ মিঠাই নহয়। জেলেপি হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাই। আপুনি জানেনে এই মিঠাইবিধক ইংৰাজীত কি বুলি কয়? ইয়াক ইংৰাজীত চিৰাপ ফিল ৰিংছ বুলি কয়। আপুনি আটাইতকৈ ডাঙৰ গুহাটোৰ বিষয়ে আগতে শুনিছিলেনে? যিটোৰ উচ্চতা প্ৰায় 200 মিটাৰ হয়। এই গুহাটোৰ নাম হৈছে হেং চন ডং আৰু ই ভিয়েটনামত অৱস্থিত, যাৰ ভিতৰত এখন নিজা পৃথিৱীয়ে আছে, য'ত নিজৰ পাহাৰ আছে, নিজৰ জংগল, নদী, মেঘ সকলোবোৰ আছে। আপুনি কমেণ্ট কৰি জনাবচোন, এই গুহাটোত আপোনালোক যাব বিচাৰেনে? আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো লগৰ সকলোকে শ্বেয়াৰ কৰিব। যদি এনেকুৱা ভিডিঅ' আপোনালোকে ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব।